নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল স্নিগ্ধা মেকওভাৰলৈ স্বাগতম জনাইছো আজি এই ভিডিওটো আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় গম পাইছে যে আজি মই এই ভিডিওটোত মোৰ নিজৰ এছএমএছ জুৱেলাৰী কালেকচন দেখাবলৈ গৈ আছো এই ভিডিওটো বহুত হাই ৰিকুৱেষ্টেড ভিডিও হয় মোৰ বহুত ফ্ৰেণ্ডছ এণ্ড সাবস্ক্ৰাইবাৰ্ছে আগৰ পৰা কৈ আছিল যে আপোনাৰ ট্ৰেডিশনেল জুৱেলাৰী কালেকচন খিনি দেখাব সো আজি এই ভিডিওটোত মই মোৰ নিজৰ কালেকচন খিনি দেখাব গৈ আছো আৰু লগতে বহুতো এছএমএছ জুৱেলাৰী বিষয় জানিব লগিয়া কথা কিছুমান কব গৈ আছো সো ভিডিওটো শেষৰলৈকে চাব মোৰ ফাৰ্স্ট এছএমএছ জুৱেলাৰীটো হল এটা জুনবিৰি সেট আৰু এই সেটটো মোক দেউতাই গিফট দিছিলে আজি 8 years back এইটো আৰু ইয়াৰ লগত এই যে ইয়াৰিংসও আছে মই দেখাই আছো ব্ল্যাক এণ্ড ৰেড কম্বিনেশন আপোনাৰ বহুত কাপোৰৰ লগত যায় মই পিন্ধি দেখাই আছো এই যে ইয়াৰিংসও Yes, যেনেকুৱা আছে তেনুকাই সেম আছে এছএমএছ জুৱেলাৰী আপোনাৰ মেইনলি মেইনটেনেন্সৰ ওপৰত কথা পাৰফিউম মাৰিব নালাগে পিন্ধি উঠি আহাৰ পিছত আপোনালোকে কটন দি পিনে মুছি পিনে শুকাই থব লাগে 10-5 মিনিট মান বাহিৰত থোৱাৰ পিছতহে আপুনি বক্সত মাব লাগে আৰু বক্সও আপোনাৰ যিকোনো কন্টেইনাৰত নহয় আপুনি জুৱেলাৰী বক্সবোৰত হলে আপোনাৰ এছএমএছ জুৱেলাৰী বেয়া হৈ যায় সো আপুনি আপোনালোকে মানে প্লাষ্টিকৰ যোনলা কন্টেইনাৰ থাকে এই কন্টেইনাৰ বিলাকত থব লাগে মেইনলি এছএমএছ জুৱেলাৰী বক্স বিলাকত থলে আপোনাৰ পলিশ একদম বেয়া হৈ যায় নিপিন্ধিলেও আপোনাৰ সোনকালে বেয়া হয় সো মোৰ নেক্সট সেটটো হয় এটা ঢোল সেট ঢোলবিৰি এইটো এয়া বাখৰুৱা মণি আছে আৰু ইয়াৰ লগত এই যে ইয়াৰিংস আছে এই যে পাতখুন হয় আপোনাৰ কেঁচাখুন যোনটো কয় আপোনাৰ মই পিন্ধি দেখাই আছো এডাল অলপ দীঘল হয় লং হয় চাক এই যে ইয়াৰিংস টপত ভাল লাগে কিছুমান ইয়াৰিং সিম্পলত আপুনি কিতেবা কুৰ্তিজৰ লগতো পিন্ধিব পাৰে শাৰী লগতো পিন্ধিব পাৰে সিম্পল হলে আৰু বেছি হেভি জুৱেলাৰী হলে আপোনাৰ এইবোৰ পিন্ধা নাযায় অকেজনলিহে কিতেবা পিন্ধা যায় সো বেছিভাগ মই সিম্পল জুৱেলাৰী প্ৰিফাৰ কৰো এছএমএছ জুৱেলাৰী কাৰণ আপুনি পিছতো কিতেবা কুৰ্তি লগত হক সালৱাৰ সুটৰ লগত হক বা শাৰী বা মেখলা চাদৰ আপুনি পিন্ধিব পাৰে হেভি সেট বিলাক আপোনাৰ পিন্ধা না যায় তেনেকে আৰু মোৰ থাৰ্ড নম্বৰ সেটটো হল আপোনাৰ মণিমালা সেট বুলি কয় এইটো এও পাতখনৰে সেট হয় লগতে এইটো জাপি আছে পিন্ধি দেখাই আছো এইটো সব সিম্পল হয় আপুনি যিকোনো অকেজনতে পিন্ধিব পাৰে সৰু অকেজন হক ডাঙৰ অকেজন হক সব ইয়াৰ লগত এই যে ইয়াৰিংস আছে ইয়াৰিংস মোৰ বহুত ফেভাৰিট হয় এই যে মণিমালা ইয়াৰিং বুলি কয় বিৰাট ভাল লাগে একদম লাইট ওয়েট একো পিন্ধি থকা যেন ফিলে নহয় এসাক
এইযোৰ ইয়াৰিংছো আপুনি যিকোনো কুৰ্তি সালৱাৰ মেখলা চাদৰ সবৰ লগত যায় আৰু ভালো লাগে বিৰাট কিউট হয় ইয়াৰিংযোৰ আৰু 5 নম্বৰ সেটটো হল এটা সৰু অকনমানি মৰম লাগা ডুগডুগি সেট তো দেখিছে একদম টিকলুচাই হয় ইয়াৰ ইয়াৰিংযোৰো খুব মৰম লাগা এইযোৰ পিন্ধি দেখাই আছো এইটো সা আৰু এইযোৰ ইয়াৰিংছ বিৰাট মৰম লাগা কিউট হয় সৰু সেট বিলাক আপোনাৰ বিৰাট মৰম লাগে আৰু পিন্ধিলেও খুব ধুনিয়া দেখি মোৰ খুব ফেভাৰিট হয় আৰু ডুগডুগি সেটটো আপোনাৰ বিয়াত পিন্ধিলেও বহুত শুভ বুলি কয় ডুগডুগি জুনবেৰী এবোৰ কিছুমান সেট আছে পাৰ্টিকুলাৰলি জুনবিলাক সেট আপুনি বিয়াত পিন্ধিলে মানে খুব শুভ আমাৰ জেনেকে ৰঙা বগা কালাৰবোৰ বিয়াৰ কাৰণে শুভ বুলি কয় ঠিক তেনেদৰে অসমীয়া জুৱেলাৰীও কিছুমান আছে জুনবিলাক পিন্ধিলে বিয়াৰ কাৰণে মানে শুভ বুলি কয় মোৰ 8 নম্বৰ সেটটো মই দেখাব গৈ আছো এইটো জেঠি নিজিয়া বুলি কয় আৰু এইটো আপোনাৰ জুনবেৰী কম্বিনেশনৰ সেট আৰু এইটো ৰূপৰ ওপৰত আপোনাৰ সোণপানী চৰোৱা ইয়াৰ লগত এইযোৰ ধুনিয়া ইয়াৰিংছ আছে এইযোৰ এইটো এটা মাল্টি কালাৰৰ সেট হয় আৰু মাল্টি কালাৰ সেট বলে আপোনাৰ সব কালাৰৰ কাপোৰৰ লগত যায় মই এটা গোল্ডেন মনিত লগাই লৈছো কাৰণ গোল্ডেন মনি আপোনাৰ সব কাপোৰৰ লগত যায় যিকোনো কাপোৰৰ লগত আপুনি পিন্ধিব পাৰে আৰু এইযোৰ ইয়াৰিং এনেকুৱাটো আজিকালি বহুতো সেট মাৰ্কেটত ওলাইছে কন্টেম্পৰাৰী সেট মিক্স মেচ কম্বিনেশনৰ সেট ভালে লাগে আৰু মোৰ নেক্সট সেটটো হল এটা বিউটিফুল লুকাপাৰ সেট তো দেখিছে এটো পাতখুনৰ হয় আপোনাৰ এটো বিয়াত দিছিলে মোৰ হাজবেণ্ডে গিফট মানে জোৰণত দিছিলে আৰু লুকাপাৰ খুব শুভ কয় বিয়া বাৰুত পিন্ধিলে সো আপোনালোকৰ মানে কালেকশনত লুকাপাৰ এটা থাকিবই লাগে আপুনি লগ বা হাজবেণ্ডৰ ফালৰ পৰাই যদি মানে বিয়াত দিয়ে জোৰণত আৰু হাজবেণ্ডৰ ফালৰ পৰা বিয়াত জোৰণত দিলে খুবেই শুভ বুলি কোৱা হয় মই পিন্ধি দেখাই আছো এডাল মই ব্লু এণ্ড ৰেড কম্বিনেশনত লৈছো এই আছাক আৰু ইয়াৰ ইয়াৰিংজৰো হেভি আছে অলপমান ডাঙৰ আছে খুব ধুনিয়া সেট হয় তো চাওক এতিয়া মোৰ নেক্সট সেটটো হল এটা মেচ সেট মেচ বুলি কয় মেচ ডিজাইন বুলি কয় এটো মোক হাজবেণ্ডে দিছিলে এনিভাৰ্সাৰী গিফট সো মই পিন্ধি দেখাই আছো এইটো চাওক এইটো ৰূপৰ ওপৰত আপোনাৰ সোণপানী চৰোৱা ইয়াৰ লগত এইযোৰ ইয়াৰিংছো আছে এইযোৰ
এই সেটটো মই গোল্ডেন মনিতে লৈছো সব কাপোৰৰ লগত যাব আৰু এইবোৰ যেহেতু আপোনাৰ চেঞ্জেবল হয় চেঞ্জ কৰিব পাৰি সো আপোনাৰ এইবোৰ সেটে ভাল আৰু আপুনি টাৰ্সেল ডাল এই মনিডাল আপুনি যিকোনো কালাৰ চেঞ্জ কৰি কৰি পিন্ধিব পাৰে কাপোৰৰ লগত মিলাই পিনে এটো এটা মাল্টি কালাৰৰে সেট হয় এটো এটা মাল্টি কালাৰৰে সেট হয় red blue green গোটেইটা কালাৰে আছে গোল্ডেন সো ইয়াতে জুন এটাটো হুক আছে হুকটো আপুনি চেঞ্জ কৰি কৰি যিকোনো কালাৰৰ লগত মিলাই পিন্ধিব পাৰি মনিটা সো মোৰ লাষ্ট সেটটো হল এটা ধুনিয়া ডাঙৰ জেঠিনিজা সেট বুলি কয় এই সেটটো দেখিছে এটো মই মোৰ বিয়াত লৈছিলো আৰু ইয়াৰ লগত এই যে ডাঙৰ ইয়াৰিংসও আছে মই পিন্ধি দেখাই আছো এটো দীঘল সেট হয় মই দীঘলতে লৈছো আৰু এটো এটা পাতখনৰে সেট হয় ডাঙৰ লকেটৰ আপোনাৰ সেট বিলাক দীঘল হলে ভাল দেখি পিন্ধিলে ছুটি হলে ভাল নালাগে পিন্ধিলে এইজোৰ ইয়াৰিংস মই হেকাৰণে এডাল অলপ সিম্পলতে লৈছো আৰু দীঘলত লৈছো আৰু দীঘলত পিন্ধিলে ভাল লাগে বেছি যেহেতু সেটবোৰ থাকে না গোল সেটবোৰ আপোনাৰ যেহেতু থাকেই সো এতিয়া মই নেক্সট মোৰ কানফুলি কালেকশন আৰু খাৰু কালেকশন মই দেখাব গৈ আছো ইয়াৰিংছৰ কালেকশন খিনি দেখুৱাৰ আগত মই মোৰ মাংটিকাটো দেখাব বিচাৰো মই এটো বিয়াত লৈছিলো মোৰ জোৰণৰ কাৰণে তো মই জোৰণত পিন্ধিছিলো এস এটা দুগদুগি হয় সিম্পলত আজিকালি তো বহুত বিভিন্ন ধৰণৰ ভেৰাইটিজ ডাঙৰ ডাঙৰ মাংটিকা বৰ ধুনিয়া ধুনিয়া মাংটিকা ওলাইছে সো এতিয়া মই আপোনালোকক মোৰ ইয়াৰিংস কেজোৰ দেখাই আছো বেছি নাই খুব এটা সো এইজোৰ মোৰ জাপি ইয়াৰিং হয় এয়া ইয়াৰিংসও কিতাবা বহুত প্ৰয়োজন হয় আপোনাৰ এটো কুৰ্টিজৰ লগত খুব ধুনিয়া দেখি মই পিন্ধিছো খাৰি সাৰি লগতো যায় বাৰু কিন্তু কুৰ্টিজৰ লগতো বৰ ধুনিয়াকৈ যায় সো নেক্সট ইয়াৰিং আৰু এজোৰ দেখাই আছো এজোৰ জেঠিনিজা আৰু জুনবি সেট হয় মানে কম্বিনেশন ইয়াৰিং হয় এজোৰ এইজোৰ কিতাবা মন গলে মই মানে অকল খাৰিৰ লগত বা মেখাছৰৰ যদি কিতাবা পিন্ধিব মন যায় চেইনডালৰ লগতে এনেকে পিন্ধি যাম আৰু নেক্সট লাষ্ট ইয়াৰিংজো মোৰ এটা মেছ ইয়াৰিং হয় এটো পাতখনৰ হয় এটো চাও এ ডালিমগুটিয়া পাখৰ আছে ৰিয়েল ষ্টোন বুলি কয় আপোনাৰ এটো এটা হুক সিস্টেমত দিছে এয়া এই যে চাওক এই যে মোৰ বিয়াত গিফট দিছিলে সো এইখিনি আছিল মোৰ ইয়াৰিংছৰ কালেকশন সো নেক্সট মই খাৰুজোৰ দেখাই আছো এইজোৰ মোৰ খাৰু হয় দেখছে আৰু ইয়াতে আপোনাৰ ধানখিৰা বুলি যোনটো কয় ডিজাইন ধানখিৰা ডিজাইনটো আছে আৰু এটো এনেকে খুলিব পাৰি পিন্ধিলে এনেকে পিন্ধিব এনেকে খুলিব আৰু এনেকে পিন্ধিব পাৰি
শকত ক্ষীণ সবে পিন্ধিব পাৰে টেনশন নাই সিম্পলত ভালে লাগে মোৰ গামখাৰু এজোৰ আছিল কিন্তু গামখাৰুজোৰ এতিয়া পলিশত দিয়া আছে সো আজি দেখাব নোৱাৰিলো সো বেঙ্গল কালেকশনত মোৰ এখিনি এই দুজোৰে আছে সো এখিনিয়ে মোৰ এসএমই জুৱেলাৰী কালেকশন আছিল সো আশা কৰিলো আপোনালোকে চাই ভাল পাইছে আৰু যদি ভিডিওটো চাই আপোনালোকে ভাল পাইছে দেন প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব মোৰ চেনেল স্নিগ্ধা মেকওভাৰ টিল দেন টেক কেয়াৰ বাই বাই আৰু জলদি লগ পাম এটা নিউ ভিডিও লৈ